বেষ্ট অফ লাক। থ্যাংক ইউ। দাদা বহুত ডাঙৰকে ভিজি আছো। তুলসী অলপমান বাচি আছে। Give a big hand the birthday boy. বঢ়িয়া বঢ়িয়া। আৰু এখনি গোলাম গামোচাৰে তেখেতক সম্বৰ্ধনা জনালে আমাৰ দীপাংকৰে। পাৰিব অকণ ঝোল লগা। বঢ়িয়া। স্কুটি যাব নাই বাৰু? ধুনীয়াকে যাব। আহিব ন? পাৰ হৈ লোৱা। এটা নামি ল'ব লাগিব। গজব বেজতি। আৰু মোৰ স্কুটিয়ে পুৰা ভৰ্তি আছে এইফালে। এই চিলিণ্ডাৰটো ইয়াতে আছে আৰু এনেকৈ দুই এটা বস্তু আছে। এইটো গুচি গ'ল নি? আৰু আজি আমি আহিছোঁ যতীনৰ বাৰ্থডে চেলিব্ৰেট কৰিবৰ কাৰণে। বতৰটো ইমান ঠিক নহয়, বৰষুণ অলপ চলপ দি আছিলে, তথাপিতো আহিলোঁ। আৰু এইটো যতীন আৰু দীপক গৈ আছে এতিয়া আগত। দীপাংকৰ পাৰ হ'ল। তুলসী আৰু মই আছোঁ। তুলসী খোজকাঢ়ি যাবা? সাঁতুৰি যাবা? মই চিলিণ্ডাৰটো তুলসীক দি দিওঁ। তুলসী এইটো হাততে লৈ যাব। লৈ গৈছোঁ ৰ'বা। ক'ত ধুনীয়া তেনেকে তলত ধৰা, তলত লোহা কেইডাল। অঁ তলত, অঁ তাতে ধৰা। যেনে তেনে পাৰ হৈ আহিলোঁ এডোখৰ। এতিয়া আগলৈ গৈ আছোঁ। আগত এনেকুৱা আছে নাই গম নাপাওঁ বাৰু, গ'লেহে গম পাম আগলৈ। তেনেহ'লে ব'লক আপোনালোকক লগ পাইছোঁ বেলেগ এটা স্থানত। এইফালে আমাৰ ইহঁতি ঢেকীয়া চিঙাত ব্যস্ত হৈ গ'ল। এইফালে লাঞ্চ লাঞ্চ। খুব ভাল লাগিছে ন ঢেকীয়াখিনি? মজা মজা একদম তাজা ঢেকীয়া। একদম ফ্ৰেছ এইখিনি কিন্তু। পুৰা ফ্ৰেছ। এইফালে যতীন আৰু দীপাংকৰ চব মানে লাগি গৈছে। এইফালে এই আমাৰ আজি বাৰ্থডে বয় এইজনে হয়। নমস্কাৰ সকলোকে। আৰু ইয়াতে এই আমাৰ বাহনবোৰ এনেকৈ ৰখাই থোৱা আছে। বঢ়িয়া নহয় ভাজি মজা। আৰু ঢেকীয়া এইটো ভজাটো দায়িত্ব তোমাৰ সম্পূৰ্ণ। একদম মোৰ সম্পূৰ্ণ। বিনা তেলত ঢেকীয়া বনাই খুৱাম। বহুত মজা লাগিব। আল্টিমেট। হেল্ল'। আজি দীপকে আমাক মানে উইদাউট তেল ন? হয় নহয়? একদম বিনা তেলত বনিব আজি। হাইজেনিক। মানে আজি অলপ বেলেগ ধৰণে ঢেকীয়া বনাই খুৱাম বুলি কৈছে। চাওঁ কেনেকুৱা লাগে খাবলৈ। খাবলৈ ভাল, পাবলৈ টান। পাবলৈ টান। পাহাৰীয়া ঢেকীয়া যাব। বোকাহে এইফালে বেছিকৈ দীপাংকৰ। পানী দিয়া ঠিক আছিলে। বেষ্ট অফ লাক। থ্যাংক ইউ। নাই এখন বসন্তি গুচি যায়। অঁ ব'লা ব'লা। গৈ আছোঁ লাহে লাহে। সিহঁতে অলপ আগবাঢ়িলে। বতৰটো বৰ এটা ঠিক নহয়, বৰষুণ দুই এটোপাল দিয়ে আছে।
মাজে মাজে দুই এটা খাল আছে এনেকৈ আহি আছোঁ পাৰ হৈ পেলাই আৰু বেছি দূৰ নাই পামগৈ আৰু আৰু ফাইনেলি আমি আহি পালোহি এইফালে দীপক আৰু যতীন নামি গৈছে তুলসী পানীখিনি একেবাৰে লৈ যাওঁ ন চব লৈ যা আকৌ আহিবলৈ আহিব নাই আৰু নহয় আৰু মন কৰি ন আকৌ হেলমেটটো লৈ যাব লাগিব তালৈ বলো এনেকৈ ল'ব লাগে दादा बहुत डाउन के बिजी है तू अगर हम करें तो करें क्या बोले तो बोले क्या তুলসী অলপমান বাচি আছে लेपोर्ट अलग আজি লাইফত প্ৰথম এক্সপিৰিয়েঞ্চ বাহিৰত মানে খানা খাব লাগে এনেকৈ তিতাৰ আগে পিছে নাই পোৱা তিতি ভাল লাগিছে কিন্তু ন ভাল লাগিছে হয় নাই ৰখিলে ন আৰু পূৰা বৰষুণত তিতি গ'লোঁ ভালো লাগিছে বাৰু কিন্তু জ্বৰ চৰ নহ'লে হয় আৰু এইফালে তুলসী বঢ়িয়াকৈ মানে চেল্টাৰ লৈ আছে ঐ তোমালোকৰ ফটো ছেশ্যন হ'ল নাই ব'ল আকৌ ভাত পানী বনাওঁগৈ পৰুৱা আছে চাবা এইবিলাক এইটো ডেঞ্জাৰ পৰুৱা কালাৰ দীপাংকৰৰ হাত ফুলি আছে বোলে অঁ মোৰ হাত ফুলি গ'লে চাওক কি হ'লে মাজত এটা হ'ব লাগিছে এনেকৈ সেইটোৱে বস্তু আৰু এফালে আমাৰ টেণ্ট ৰেডি হৈ গ'ল এতিয়া বৰষুণ দিলেও কোনো চিন্তা নাই বিন্দাছ চেয়াৰ তলত বহি পেলাই হয় নাই দীপক একদম ইয়াতে বনাম আৰু ইয়াতে খাম বেছিকৈ নালাগে অলপ হেৰি হ'লে গুৰি হ'লে হ'ল আৰু এইফালে দীপাংকৰে আদা নহৰু এইবিলাক পিচি আছে আজি ভাগ্যভাল খুন্দনাটো আহি গ'ল ন আন কিবা মিছ হৈ যায় এইটো কিবা ক'বলৈ মন আছে প্ৰকৃতি আজি আমাৰ লগত বাৰ্থডে আমাৰ চতুৰ আজি মুঠতে খানা ভাল হ'ব যতীন জয়ন্তী বঢ়িয়া গামোচাটো পিন্ধাই লওঁ মন্দিৰ পেলাম এইটো আয়োজন এতিয়া বয়সটো এইটো দেই এই বয়সটো চাই লওক দেই অহা বছৰ যাতে এইটো পৰিলে কমপ্লেইন কৰিব আপোনালোকে ঐ কেবটো ভালকৈ থৈ দিবি ডাইৰেক্ট আৰু এই এইফালে আমাৰ এয়া গামোচা দি আমাৰ birthday boy। যতীন জয়ন্তী Give a big hand, the birthday boy. বঢ়িয়া বঢ়িয়া আৰু এখনি পুলাম গামোচাৰে তেখেতক সম্বৰ্ধনা জনালে এখেত আমাৰ আনমেৰিড দীপাংকৰে যতীন এখেত আমাৰ আনমেৰিড যতীন জ্বলা আকৌ লাইটাৰটো বান কৰাব এয়া দেই বিয়া নপতাকে এইটো বয়স লাইটাৰটো তই নাই মই হাতত লৈ আছিলো মই চলাই দিছোঁ ৰ'বা দিয়ক মই জ্বলাই দিওঁ এইটো চলাই আৰু দিয়াত জ্বলাই চলাই দিয়াত চলাই উদযাপন কমিটিৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হৈছে মিষ্টাৰ আনমেৰিড যতীন ফুকনলৈ হেপী বাৰ্থডে টু ইউ মনটো মাৰি লওঁ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে ডিয়াৰ ডিয়াৰ আনমেৰিড যতীন হেপী বাৰ্থডে টু ইউ अलग ही खुशी चल रहा था बुढ़ा खांसी देखो নুমাবলৈ থাকি গ'ল বেলেগ এজনে নুমাই দিয়া দাদা ফটো চপি মাৰি লওঁ ये हैप्पी बर्थडे ये किस আৰু এইফালে এই আমাৰ বাৰ্থডে বয়
তুমি কি হ'ল আছে এইফালে হৈছে বাৰ্থডে কেক পিন্ধি আছে কেনেকুৱা লাগিছে খবৰ আৰু বয়সটো এইটো মুঠেই এতিয়াও বিয়া পাতিবলৈ বাকী আছে এতিয়াও আনমেৰিড যদি ক'ৰবাত ভাল ছোৱালী আছে মানে আৰু ঘৰলৈ খোৱা ছোৱালী সদায় দেখিবলৈ যোগাযোগ অলপমান কৰক ধুনীয়া হ'ব লাগিব দেই অঁ এইফালে ৰেডি আছে মই ইয়াৰ নাম্বাৰটো দি দিম কণ্টেক্ট কৰিব যদি মনে মিলি যায় একেবাৰে চবফালে যদি ধুনীয়াকৈ খাপ খাই যায় তেনেহ'লে বিয়াখন কেতিয়া বহাগতে নেকি বহাগত অহা বহাগত অহা বহাগত মানে আমি ঠিক ঠাক কৰি रहा नहीं जाता तड़प ही ऐसी है ना দেৰি হৈছে নেকি ঠিক আছে দুৰ্গা পূজাত হৈ লোৱা দুৰ্গা পূজাত হৈ যাব ঠিক আছে মই তোমাৰ কথা কৈ দিলোঁ এইটো খালে নাই আপুনি এইপিনে বতাহ মাৰি আছে ন জুইটো এইফালে ঠেলি আছে হ'লে একো নহয় একো নহয় এইটো দিব হা একো অসুবিধা নাই নে নাই বহিবলৈ চকী আছে টিপটপ এইফালে দীপকে মাংস বনাই আছে হাঁহ মাংস কোমোৰা কাটি থোৱা আছে এইফালে কোমোৰা আলু আৰু এইফালে সেয়া আদা নহৰু লগতে ভোট জলকীয়াও আছে ভোট জলকীয়া আছে বিলাহী আছে আৰু কিমান লাগে আৰু এক প্ৰকাৰে চাব গ'লে পাৰ্টিটো বিন্দাছে হ'ব বিন্দাছ গুলি জুই এই জুই জ্বলিছে জ্বলিবই লগা হ'লে টিপালে আৰু এখন আনি ল'ম আৰু এতিয়া আমি আছোঁ টেণ্টৰ ভিতৰত খুঁটি 1 2 3 4 5 এইডাল মাজত দি দিছোঁ যাতে পানীখিনি ৰৈ নাথাকে হা আৰু এইফালে ইয়াতে এটা ডিছপ'জেল গ্লাছ দি দিছোঁ পাঁচটা খুঁটি আমি পাঁচটা মানুহ এই 5টা খুঁটিয়ে 5টা মানুহক ৰিপ্ৰেজেণ্ট কৰিছে বাহিৰত বৰষুণ মাজৰ খুঁটিটো কোন বাৰু এইটো কৈ দিয়কচোন দাদা মাজৰ খুঁটিটো কোন হ'ব পাৰে লাই খুটা ডাইৰেক্ট লাই খুঁটা এইটো লাই খুটা মুখ্য মুখ্য অতিথি হিচাপে আপোনাকে আমি এইটো আছে দাদা দিবা লৈ গৈছে ঔ ঐ ভাই বৰ্তা নেমাৰিবি ঐ বৰষুণ আকৌ ষ্টাৰ্ট হৈ গ'ল আৰু এতিয়া আমি টেণ্টৰ ভিতৰত আছোঁ নিমখ যিহেতু বৰষুণ আকৌ ষ্টাৰ্ট হৈ গ'ল এতিয়া সকলোবোৰ টেণ্টৰ ভিতৰতে হ'ব বনোৱা খোৱা সকলোবোৰ টেণ্টৰ ভিতৰতে কৰিব লাগিব আৰু যোৱা সময়ত বৰষুণটো অলপ এৰি দিলে হয় আৰু নহ'লে উপায় নাই আৰু তিতি যাব লাগিব নে কি কোৱা একদম সত্য তাতে আপুনি অকণমান মাৰি দিয়ক আপোনাৰ পিনে এই দীপকৰ পিনে জিকটো এইপিনে বনাব বেয়া লাগিছে ন মানুহবিলাক দেখি তাকে কিমান আশা কৰি আহিলে আজি বৰষুণটো দি পেলাই চব শেষ কৰি দিছে নহয় আমিতো অকণ বাচিছোঁ বাৰু তথাপিতো আমাৰ অহংকাৰ নাই ন অকণো এইফালে আলু আৰু কোমোৰা মাংসত দি দিয়া হ'ল মাংস মানে হাঁহ মাংস হয় হাঁহ মাংসত কোমোৰাটো হ'লে ভাল লাগে হয় নাই তাতে জহা কোমোৰা জালি একদম দীপক অঁ আজি খাদ্য জাকাচ হ'ব ন ঝাকাচ গুলি জুই কি ক'ব বিচাৰিছে মানে যিটো শব্দ কয় সেইটোও কম পৰিব খালি খানা ভাল হ'ব এইটো কিবা পৰি গ'ল ন দুখ লাগিছে মন এইটো কোৱা বহুত দুখ লাগিলে বহুত দুখ লাগিলে কোমোৰা এইফালে কোমোৰা টুকা পৰি গ'ল নহয় মই ধুই পিনে আনি দিব নেলাগে হ'ব অ' প্ৰভু আজিলে হ'ব আজিলে হ'ব আৰু হয় ন আৰু এইফালে এয়া ঢেকীয়া ছিঙি আনিলোঁ আকৌ দীপক যতীন আৰু মই মানে চবে ক'লে যে ভাতৰ লগত ঢেকীয়া ভাজি হ'লে ভাল লাগিব খাই পেলাই সেইকাৰণে আকৌ আগৰ জেগালৈ ঘূৰি আহিলোঁ ভালকৈ খাম লাগে ভালকৈ আছে ঢেকীয়া বহুত আছে বহুত আছে মেইন দাদা আৰু এতিয়া গৈ আছোঁ আমি আমাৰ গন্তব্যস্থানলৈ খানা খোৱা জেগালৈ বৈ বাবা আগে বঢ় ঐ চাবি আকৌ উৰাই লৈ নাযাবি খালি আহিম আহিম আৰু এইফালে ভাইটিহঁতে ফুটবল খেলি আছে চফা নিদিব হা চফা নিদিব
খেলি যাম আজি কি নাই নাই একচাম খেলিবা নেকি? 100 টকা বাজি খেলিম পইচা নেখেলোঁ এনেই খেলোঁ। এনে ফুটি আৰু এতিয়া জিকিব জানো বাকীটা খালি পাছ কৰি থাকিব তই গলকিপাৰ পাৰিবি নাই? মই ৰেফাৰীয়ে হৈ দিম। গলকিপাৰ পাৰিবি নাই? নাই মই এইবিলাক কৰিবলৈ নাই। তই গলকিপাৰ হৈ দিবি অঁ গ'ল কিবা এই বল ধৰাটো হৈ যাব সেইটো পাৰিম। হাতেদি ধৰিবি তই ভৰি দিম শেৱালি জাল লৈ আহিম দৰকাৰ হ'লে। ভাইচোন কুछ জ্যাদা नहीं हो गया। আৰু ইয়াত ফুটবল খেলি থকা ভাইটিকেইজনে আমাকো কৈছে খেলি যাবলৈ অলপমান। এতিয়া যাওঁতে চাওঁ যদি সময় হয় খেলি যাম অলপমান। ঢেকীয়া ভাজি বঢ়িয়া। জিঅ' বেটা জিঅ'। প্ৰথমবাৰ এনেকৈ বাহিৰত খানা খাবলৈ আহি পেলাই ঢেকীয়া খাইছোঁ। মানে খোৱা নাই এতিয়ালৈকে, খাম আৰু বনাই আছে। আমি ইয়াৰ পৰা বুটলি খাওঁ উঠাই যাওক নহয় গোন্ধ কেনেকুৱা লাগিছে? আৰু এতিয়া ভাত খোৱাৰ আগতে সকলোৱে অকণ গা ধুই লওঁ। দীপক ধুবানে? একদম 100 বাৰ। সেই অপেক্ষাত আমি অথনিৰ পৰা ৰখি আছোঁ। আৰু এইফালে যতীনো ৰেডি হৈছে গা ধুবলৈ। কেনেকুৱা লাগিলে গা ধুই কোৱা? দুপাৰ দুপাৰ হিট কোন নকওঁ হিট। তুলসী ঠাণ্ডা লাগি গ'ল একেবাৰে হে ঠাণ্ডা লাগি গ'ল পুৰা যতীন কোৱা। দুবাৰ 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 দিল দুবাৰ ৱাহ! মস্তি মে সাৰা দিন য়ে ঝুমা। এতিয়া আকৌ বৰষুণ অকণ অকণকৈ ষ্টাৰ্ট হৈছে আৰু আমাৰ এফালে বনা মেলা হৈ গ'ল। এতিয়া আমি ভাত খাই এবাৰ যাম আৰু। আলু আমালৈ চেণ্ড কৰি নহ'লে দীপক আলু দিওঁ পাৰিছা ন? আলু নাই আৰু আজি ভিডিঅ'টো ইমানদৰে শেষ কৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আকৌ লগ পাম। বাই বাই।